কোনো প্ৰাইভেট স্কুলত আপোনাৰ শিশুটি যদি পঢ়ি আছে আৰু যদি আপুনি ফিজ দিব পৰা নাই তেন্তে যদি সেই প্ৰাইভেট স্কুলৰ কৰ্তৃপক্ষই যদি আপোনাৰ সন্তানটোক মানসিকভাৱে অত্যাচাৰ কৰা আৰম্ভ কৰে, তেওঁক যদি ক্লাছৰুমৰ পৰা বাহিৰত ৰাখে, মাৰ্কশ্বিট দিব নিবিচাৰে, ৰিপৰ্ট কাৰ্ড দিব নিবিচাৰে, এক্সাম দিবলৈ নিদিয়ে, তেন্তে আপুনি কি কৰিব? যদি কোনো প্ৰাইভেট স্কুলে এনে কৰে তেতিয়াহ'লে শিশুজনৰ ৰাইট টু এডুকেশ্যন, তেওঁৰ শিক্ষাৰ অধিকাৰক উলংঘা কৰা বুজাব। RTE 2009 যিখন এক্ট আছে সেই এক্টখনৰ ছেকশ্যন 16 আৰু 17 কোৱা আছে ফিজ নিদিয়াৰ বাবে কোনো শিশুকে মানসিকভাৱে অত্যাচাৰ কৰিব নোৱাৰিব। যদি কোনো প্ৰাইভেট স্কুলে এনে কৰে তেন্তে আপুনি ডিষ্ট্ৰিক্ট এডুকেশ্যন কমিশ্যনত আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে, অথবা হিউমেন ৰাইটছ কমিশ্যনতো আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে, অথবা চাইল্ড ৰাইটছ কমিশ্যনতো আপুনি ষ্টেট বা চেণ্ট্ৰেল কমিটিত কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগে। সদায় মনত ৰখা উচিত যে আপুনি আপোনাৰ শিশুজনক, আপোনাৰ ল'ৰাজনক বা আপোনাৰ সন্তানটোক সেইখন স্কুলতে এডমিশ্যন দিব লাগে যিখন স্কুলৰ আপুনি ফিজ দিব পাৰিব। ধন্যবাদ।